নমস্কাৰ বন্ধুসকল, মই অমৰজ্যোতি চেতিয়া পুনৰ মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আমি সকলোৱে সপোন দেখোঁ এটা ভাল চাকৰি কৰা বা ভাল ইনকমৰ এটা ৰাস্তা লোৱা, কিন্তু আমি সপোন দেখি থাকিলে জানো সেইখিনি পূৰণ কৰিব পাৰিম? কেতিয়াও নোৱাৰোঁ। বহুতৰে সেই একেই সমস্যা, সকলোৱে সপোন দেখে কিন্তু সেই সপোনটো বাস্তৱত পৰিণত কৰিব কাৰণে তেওঁলোকে কি কৰিব, কেনেকৈ কৰিব সেই বিষয়ে তেওঁলোকৰ কোনো ধাৰণা নাই, তেওঁলোকে আইডিয়া নাই, যাৰ নেকি তেওঁলোকে সেই ৰাস্তাত সফল হ'ব নোৱাৰে। অৰ্থাৎ সপোনখিনি মনৰ মাজতে সপোন হৈ থাকে, মনৰ মাজতে শুকাই যায়, নোহোৱা হৈ যায়। গতিকে আমি চাকৰি আশাত সকলোৱে থাকোঁ, সকলোৱে চাকৰি বিচাৰোঁ, কিন্তু চাকৰি জানো আছে? চাকৰি জানো সকলোৱে পাওঁ? পোৱাসকলে বাৰু পাইছেই, কিন্তু যিসকলে নাই পোৱা তেওঁলোকে কি কৰিব? তেওঁলোকে নিজৰ জীৱনটো কি ধৰণে আগবাঢ়ি নিব? চ' আমি এটা কথা মনত ৰাখিব লাগিব যে আমি কিবা এটা পাবলৈ হ'লে আমি কিবা এটা কৰিবই লাগিব, আমি কিবা এটা কৰিব লাগিব। কিবা এটা কৰিলেহে আমি পাম। যদি আমি একো নকৰোঁ তেন্তে পাম কেনেকৈ? আপুনি ইনকম বিচাৰিছে, ইনকম বিচাৰিলে আপুনি কি হয়তো চাকৰি কৰিব লাগিব, ব্যৱসায় কৰিব লাগিব, কিবা এটা বিজনেছ কৰিব লাগিব। কিন্তু চাকৰিটোতো আজিকালি যি সমস্যা সেই গম পাইছোঁ, চাকৰি নাই। ব্যৱসায় কৰিবলৈ বহুতো আপোনাৰ মূলধনৰ প্ৰয়োজন হ'ব, টকা পইচাৰ প্ৰয়োজন হ'ব, যিটো নেকি সকলোৰে হাতত নাই। কিছুমানৰ হাতত আছে, টকা পইচা আছে, কিন্তু তেওঁলোকে সেই ব্যৱসায়টো কৰিব পৰা তেওঁলোকৰ সেই অভিজ্ঞতা নাই বা তেওঁলোকৰ সেই শিক্ষা দীক্ষা নাই। গতিকে তেওঁলোকে বিচাৰিলেও সেই কামটো কৰিব নোৱাৰে। গতিকে আমি কি কৰিব লাগিব? আমি এনেকুৱা কি কাম আছে যাৰ যোগেদি আমি আমাৰ সপোনবোৰ পূৰণ কৰিব পাৰিম, আমি নিজকে এষ্টাব্লিছ কৰিব পাৰিম? চ' এই ক্ষেত্ৰত আটাইতকৈ সহজ আৰু সৰল কামটোৱেই হৈছে নেটৱৰ্ক মাৰ্কেটিং। বহুতে বেয়া পায় নেটৱৰ্ক মাৰ্কেটিঙত, বহুতে নেটৱৰ্ক মাৰ্কেটিং কৰিব নিবিচাৰে। বহুতে ভাবে ইয়াত মানুহ জইন কৰি থাকিব লাগে, চেইন চিষ্টেম হয়, বস্তু কিনিব লাগে, বস্তু কিনিব লাগে। নহয়, সকলো নেটৱৰ্ক মাৰ্কেটিং তেনেকুৱা নহয়। এইটো আপোনালোকৰ ভুল ধাৰণা। যিসকল লোকে নেটৱৰ্ক মাৰ্কেটিঙত তেনেকুৱা ভাবিছে সেইটো একেবাৰে ভুল ধাৰণা। কিন্তু এটা কথা হয়, নেটৱৰ্ক মাৰ্কেটিঙত আপুনি জইন কৰাৰ লগে লগে পইচা নাপায়। তাৰ কাৰণে কিছু সময় আপুনি অপেক্ষা কৰিব লাগিব, তাৰ কাৰণে ধৈৰ্য লাগিব। যদি আপোনাৰ ধৈৰ্য আছে, কাম কৰাৰ সঠিক মানসিকতা আছে, কাম কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোক ইয়াত সফল হ'ব পাৰিব। কিন্তু ইয়াত আমাৰ বিফল হোৱাৰ কাৰণ কি? মই সেই কাৰণখিনিকে আপোনালোকৰ লগত আজি আলোচনা কৰি লৈছোঁ। আমি সকলোৱে জানো কিবা এটা পাবলৈ হ'লে আমি কিবা এটা কৰিব লাগিব। একো নকৰাকৈ আমি পাব নোৱাৰোঁ, একোৱেই নাপাওঁ। আপুনি যদি পৰীক্ষাত ভালকৈ পাছ কৰিব বিচাৰিছে তেন্তে আপুনি পঢ়িব লাগিব, ভালদৰে পঢ়া শুনা কৰিব লাগিব। ভালদৰে পঢ়া শুনা কৰিলেহে আপুনি পৰীক্ষাত ভাল ৰিজাল্ট পাব, ভালদৰে পাছ কৰিব পাৰিব। ঠিক তেনেধৰণে আপুনি যদি ভালদৰে খাব বিচাৰিছে, ভাল ফল মূল হওক, শাক পাচলি হওক, তেন্তে আপুনি খেতি কৰিব লাগিব। খেতি নকৰাকৈ আপুনি কেতিয়াও নিজৰ ইচ্ছামতে আপুনি সেইখিনি নাপাব, ভাল খাবলৈ নাপাব। হয়তো বজাৰত আপুনি কিনি আনিবলৈ পাব সাৰ দিয়া, কিবা দিয়া, কিন্তু ফ্ৰেছ মাল দিয়া, যিখিনি বস্তু খাই আপোনাৰ শৰীৰটো প্ৰয়োজনীয় ভিটামিনখিনি আমি যোগাৰ কৰিব পাৰোঁ, তেনেকুৱা বস্তু কিন্তু আপুনি নাপাব। বজাৰৰ পৰা সাৰ দিয়া বস্তু আনি খাব লাগিব। গতিকে আমি যদি কিবা এটা বিচাৰোঁ তেন্তে আমি সেইটো কৰিব লাগিব, কৰিলেহে আমি তাৰ পৰা সেই বিচৰামতে পাম। ঠিক তেনেদৰে অনলাইন কাম এটাত জইন হৈছে, অনলাইন কামটোত জইন হৈ আপুনি কামটো কৰিব লাগিব। কেৱল জইন হৈ তাৰ পৰা ইনকম কেতিয়াও নাপায়। এটা মনত ৰাখিব, আপোনালোকে যিজোপা গছ ৰুব, সেই গছজোপাত যি ফল লাগে সেই ফলহে খাবলৈ পাব। আপুনি যি আম গছ ৰুইছে কিন্তু আপুনি আম গছৰ আমহে খাবলৈ পাব, তাত আপুনি কঁঠাল বিচাৰিলে নহ'ব। আপুনি কঁঠাল গছ ৰুইছে, তাত কঁঠালহে খাবলৈ পাব। অনলাইন কামটোত জইন হৈ আপুনি কামটো কৰিব লাগিব, কেৱল জইন হৈ তাৰ পৰা ইনকম কেতিয়াও নাপায়। আমি ব্যৱসায়টো যেনেধৰণে আমি কামটো কৰিম, তেনে ব্যৱসায়টো আগবঢ়াই নিম, গ্ৰ'থ কৰিম, ঠিক তেনেধৰণে আমি তাৰ পৰা ইনকম আশা কৰিব পাৰিম। আপুনি যদি গছ পুলি এটা ৰুইছে, গছজোপা ৰোৱাৰ পিছত যদি তাত আপুনি পানী দিয়া নাই, গছজোপা গৰু ছাগলীয়ে খাইছে, আপুনি যদি তাক সুৰক্ষা দিয়া নাই, কেতিয়াও গছজোপা ডাঙৰ নহয়, গছজোপা মৰি যাব। ফলত আপুনি বিচৰাৰ মতেই সেই গছজোপা ফল খাবলৈ নাপাব। ঠিক একেধৰণৰ হয় আমাৰ এই কামটো, আমাৰ নেটৱৰ্ক কামতো সেই একেই পদ্ধতি। আপুনি জইন হৈছে, জইন হৈ আপুনি কেৱল জইন হৈ থাকিলেই তাত নহ'ব। আপুনি ব্যৱসায়টো কেনেকৈ কৰিব লাগিব, ব্যৱসায়টো কৰিবলৈ কি কি প্ৰচেছ আছে, সকলোখিনি শিকিব লাগিব। শিকি আপুনি কাম কৰি গ'লেহে তাৰ পৰা আপুনি ইনকম ল'ব পাৰিব। আৰু বহু ক্ষেত্ৰত আমি দেখা পাওঁ নেটৱৰ্ক মাৰ্কেটিঙত মানুহ জইন কৰিব লাগে। যিকোনো কামতে আপুনি মানুহ জইন কৰিব লাগে। আৰু নেটৱৰ্ক মাৰ্কেটিং বুলিয়ে নহয়, আপুনি মানুহ নোহোৱাকৈ একো কামেই কৰিব নোৱাৰে। আপুনি স্কুল এখন খুলিছে, স্কুলখন খুলিলে আপুনি তাৰপৰা ইনকম নাপায়। তাত মানে ষ্টুডেণ্ট থাকিব লাগিব, অৰ্থাৎ ষ্টুডেণ্টত এডমিশ্যন ল'ব লাগিব। এডমিশ্যন ল'লেহে তাৰ পৰা আপুনি মন্থলি ফিজ বা অন্যান্য
কালেকশ্যন কৰি আপোনাৰ তাৰ পৰা এটা ইনকম আহিব। ঠিক তেনেদৰে আপুনি এখন দোকানেই খুলিলে, দোকানখনত এটা কাষ্টমাৰ থাকিব লাগিব। কাষ্টমাৰ থাকিলেহে সেই বস্তুবিলাকৰ যোগেদি, কাষ্টমাৰজনৰ যোগেদি আপুনি ইনকাম পাব। ঠিক তেনেধৰণে আপুনি ব্যৱসায়টো কৰিছে, গতিকে ব্যৱসায়টো কৰোঁতে আপোনাৰ সেই ব্যৱসায়টোৰ লগত জড়িত হ'ব পৰাকৈ আপোনাৰ লগত দুজন মানুহ লাগিব, যিকেইজন ব্যক্তিৰ যোগেদি আপুনি ব্যৱসায়টোক আগবঢ়াই নিব পাৰিব। গতিকে মানুহ আপোনাৰ লগত নোহোৱাকৈ অকলে আপুনি কেতিয়াও ব্যৱসায়টো আগবাঢ়ি যাব নোৱাৰে। গতিকে মানুহে এইটো এটা বহুত ভুল কাম কৰে, অকলে আগবাঢ়ি যাম বুলি ভাবে নোৱাৰে। আৰু এটা কথা মনত ৰাখিব, আমি সকলো ফল মূল বা সকলো ৰুলেই সকলো গছ কিন্তু নোলায়। আপুনি কঠীয়া সিঁচা দেখিছে, ধান বহুত ছিটিয়াই, কিন্তু তাৰ মাজতে সকলোখিনি কিন্তু নোলায়, তাৰ মাজতে বহুত মৰি যায়, বহুত সোনকালে নষ্ট হোৱাও ওলায়, এনেকুৱা ধৰণৰ হয়। আমাৰ ইয়াতো একেই, নেটৱৰ্ক মাৰ্কেটিঙতো আপুনি মানুহ জইন কৰি থাকিব পাৰে, কৰি থাকিব জইন, কিন্তু তাত সকলোৱে আপোনাৰ লগত কাম কেতিয়াও নকৰে, সকলোৱে আপোনাৰ লগত কাম কৰিব নোৱাৰে। তাৰ মাজতে আপোনাৰ যদি 10জন মানুহ আপুনি আপোনাৰ লগত আছে, তেন্তে তাৰে হয়তো 4-5জনে ভালকৈ কৰিব, তাৰে 50% বা 60%ই কিন্তু আপোনাৰ লগত কাম নকৰে। গতিকে আপুনি এইটো কেতিয়াও নাভাবিব যে আপুনি যিকেইজন লোক আপোনাৰ লগত লৈছে কাম কৰিবৰ কাৰণে, আপোনাৰ লগত জড়িত হৈছে, সকলোৱে যে আপোনাৰ লগত কাম কৰিব সেইটো আপুনি কেতিয়াও নাভাবিব, সেইটো সম্ভৱেই নহয়। কিন্তু যিকেইজনে আপোনাৰ লগত কাম কৰিব তেওঁলোককে আপুনি ভালদৰে গাইড কৰক, তেতিয়া দেখিব তেওঁলোকে আপোনাৰ ব্যৱসায়টো বহু ওপৰলৈ আগবঢ়াই লৈ গৈছে। এনেধৰণেই তাৰ উপৰিও বহুতে কিন্তু এই ব্যৱসায়টোক লটাৰী নিচিনা বুলি ভাবে। যেনেকৈ লটাৰী টিকেট আমি ল'লোঁ, লৈ আমি পঢ়ি আছোঁ, লটাৰী খেল খেলাইছে, লটাৰীখনত আমাৰ নাম্বাৰটো ওলাইছে, আমি পুৰস্কাৰটো পাইছোঁ। ইয়াকো ঠিক তেনেধৰণে বহুতে ভাবে। বহুতে অনলাইন কামৰ লগত জড়িত হৈ তেওঁলোকে কাম নকৰাকৈ বহি থাকে। এই মোৰ তলৰখিনিয়ে কাম কৰিব, তলৰখিনিয়ে কাম কৰিব, মই ইনকাম পাম, তেনেকুৱা আশাত তেওঁলোক বহি থাকে। কিন্তু এইটো একেবাৰেই ভুল কথা। আপুনি নিজে যেতিয়ালৈকে কাম নকৰিব, আপোনাৰ নিজৰ আইডি যেতিয়ালৈকে এক্টিভ নকৰিব, তেতিয়ালৈকে আপোনাৰ তলৰ মানুহে কাম কৰিলেও আপুনি ইনকাম নাপাব। গতিকে তলৰ মানুহে কাম কৰাৰ আগতেই আপুনি প্ৰথমে নিজৰ কৰণীয় কামখিনি কৰক, আপোনাৰ নিজৰ আইডিটো এক্টিভ কৰক, তাৰপিছতহে আপোনাৰ তলৰ মানুহে কাম কৰিলে আপুনি ইনকাম পাব। নহ'লে আপুনি কেৱল তলৰ মানুহৰ আশাত বহি ৰখি থাকিলেই, লটাৰী টিকেটৰ নিচিনাকৈ লটাৰীটো লাগিলে মই পাম, এই আশাত বহি থাকিলে কেতিয়াও আপোনাৰ ভাগ্য নুফুলে, ভবামতে নহ'ব কাম। সেয়েহে সদায় নিজৰ কাম নিজেই কৰক, নিজৰ কাম নিজেই কৰক, আৰু বাকী কেনেকৈ আপুনি কামখিনি কৰিছে, কেনেকৈ কৰিব লাগে, সেইখিনি আপুনি আপোনাৰ টীমক শিকাওক, যাতে আপোনাৰ টীমৰ মেম্বাৰসকলেও কৰি যাব পাৰে, কৰি গৈ তেওঁলোকে আপোনাৰ লগত একেলগে আগবাঢ়ি গৈ আপোনাক আগবাঢ়াই নিব পাৰে। কিয়নো আপোনাৰ টীমৰ মেম্বাৰসকল আগবাঢ়ি যোৱা মানে আপুনি আগবাঢ়ি যোৱা। তেওঁলোক যিমানেই ওপৰলৈ যাব, তেওঁলোকে যিমানেই ভালদৰে কামটো কৰিব, তাৰ ফলটো আপুনিয়েই পাব। গছজোপা যিমানেই ডাঙৰ হ'ব, যিমানেই ফল লাগিব, ফলটো মালিকেই খাবলৈ পায়, বা মালিকেই লৈ পিনি হয়তো কাৰোবাক হিচাপলৈ দিব পাৰে। ঠিক একেধৰণে আপোনাৰ এই অনলাইন মাৰ্কেটিঙত আপুনি যিটো টীম বনাইছে, টীমটো যিমানেই শক্তিশালী হ'ব, টীমৰ মেম্বাৰবিলাক যিমানেই শক্তিশালী হ'ব, তাৰ ফল, তাৰ মিঠা ফলটো আপুনিয়েই পাব। সেইটো কথা সদায় মনত ৰাখিব। আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ সুবিধা কি আপুনি জানেনে বাৰু? নেটৱৰ্ক মাৰ্কেটিঙৰ এটাই সুবিধা যে আপুনি খুব কম পইচাতেই আপুনি কামটো আৰম্ভ কৰিব পাৰে। আপুনি ইয়াত বেছি পইচাৰ প্ৰয়োজন নাই। আৰু বৰ্তমান ভাৰতত এটা অনলাইন কাম ইমান দ্ৰুতগতিৰে আগবাঢ়ি আহিছে, সেই কামটোত টকা পইচাৰো প্ৰয়োজন নাই। হয়, আপোনালোকে হয়তো শুনা পাইছে বা গম পাইছে যে ভাৰতত নৱেম্বৰ 11 তাৰিখৰ 20 চনত এটা কোম্পানী লঞ্চ হৈছিল, যাৰ নাম হৈছে এটমি। এটমি এটা চাউথ কোৰিয়া গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যন হয়, যিটো আমাৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰৰ লগত চুক্তিবদ্ধ হৈ চৰকাৰে আমাৰ ভাৰততো কামটো আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছিল। আৰু 2020 চনৰ 11 নৱেম্বৰৰ পৰা এই কামটো খুব ভাল ধৰণে ভাৰতত চলি আছে। আৰু ইয়াৰ যোগেদি বৰ্তমানৰ বহুকেইজন লোকে নিজৰ সপোন পূৰণ কৰিছে, নিজৰ অভাৱ অনাটন দূৰ কৰিছে। আৰু এই এটমিক কামটোৰ প্লাছ পইণ্ট আছে বহুত। অন্যান্য নেটৱৰ্ক মাৰ্কেটিঙতকৈ ই কিন্তু বহুগুণেই পৃথক। কিহত পৃথক, কিয় পৃথক, মই সেই বিষয়ে আপোনালোকক থুলমূলকৈ এটা আভাস দিব বিচাৰিছোঁ। চাওক, এটমি যিটো কোম্পানী, ইয়াত আপোনাৰ জইন কৰাৰ কাৰণে কোনো ধৰণৰ টকা পইচাৰ প্ৰয়োজন নহয়। ইয়াত জইন কৰিবলৈ আপুনি কোনো বস্তু কিনিব নালাগে। ইয়াত জইন কৰিবলৈ আপোনাৰ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। ইয়াত জইন কৰিবলৈ আপোনাৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই। মাত্ৰ আপুনি মোবাইল ফোনটো চলাব জানিলেই হ'ল। আপোনাৰ হাতত থকা মোবাইল ফোনটো যদি আপুনি সুন্দৰকৈ চলাব জানে,
ছ'চিয়েল মিডিয়া যদি আপুনি ইউজ কৰিব পাৰে তেনেহ'লে এই কামটোৰ কাৰণে আপুনি পাৰফেক্ট। এই কামটো আপুনি সফল হ'ব পাৰিব মাত্ৰ ছ'চিয়েল মিডিয়াৰ যোগেদি এই কামটো কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ টকা পইচা খৰচ কৰাৰ প্ৰয়োজন নাই। বিভিন্ন কোম্পানী আছে য'ত আপোনাৰ জইন হ'বৰ কাৰণে টকা পইচা লাগে, নহ'লে তাত জইন হ'বৰ কাৰণে বস্তু কিনিব লাগে বা আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনো বিচাৰে। কিন্তু এটমি এনেকুৱা এটা ফাৰ্ষ্ট প্লেটফৰ্ম, ৱৰ্ল্ডৰ ফাৰ্ষ্ট প্লেটফৰ্ম য'ত আপোনাৰ কোনো ধৰণৰ ৰিকুৱাৰমেণ্ট নাই, টকা পইচাৰ প্ৰয়োজন নাই, বস্তু কিনিব নালাগে জইন হ'বৰ কাৰণে, এডুকেশ্যন কোৱালিফিকেশ্যন নালাগে, কোনো এক্সপিৰিয়েঞ্চ নালাগে, একোৱেই নালাগে। মাত্ৰ আপোনাৰ এড্ৰেছ প্ৰুফ এটা আৰু ID প্ৰুফ এটা, এই দুটা ডকুমেণ্টেই, এই দুটা ডকুমেণ্ট দিলে আপুনি জইন হ'ব পাৰে। আপোনাৰ পান কাৰ্ডটো লাগিল আৰু এড্ৰেছ প্ৰুফ হিচাপে আপোনাৰ ভোটাৰ কাৰ্ড হ'ব পাৰে, আধাৰ কাৰ্ড হ'ব পাৰে, ড্ৰাইভিং লাইচেঞ্চ হ'ব পাৰে, যিকোনো এটা ডকুমেণ্ট দি আপুনি এই দুটা ডকুমেণ্ট যোগেদিয়ে ইয়াত এটা ID ল'ব পাৰে। IDটো সম্পূৰ্ণ বিনামূলীয়াকৈ লৈ আপুনি ভবাতকৈ বেছি ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। আৰু ইয়াত আপুনি কোনো ধৰণৰ চেইন ছিষ্টেম নহয়, বহুতে চেইন ছিষ্টেম বুলি ভাবে। ইয়াত মানুহ আপুনি কিন্তু অন্য নিচিনাকৈ আপোনাৰ ID তলত ইটোৰ পিছত সিটো আপুনি জইন কৰি যাব নোৱাৰে। আপোনাৰ ID মাত্ৰ দুজন, আপোনাৰ ID মাত্ৰ দুজনহে জইন কৰিব পাৰিব, তাতকৈ আপুনি বেছি আপোনাৰ ID জইন কৰিব নোৱাৰে। ঠিক তেনে প্ৰতিজনেই মাত্ৰ দুজনহে জইন কৰিব পাৰিব নিজৰ ID। তেনেকেই কেৱল মাত্ৰ দুজনহে জইন কৰিব পৰাৰ ফলতে এটা বৃহৎ টিম বনি যোৱাৰ সম্ভাৱনা থাকে, বনি যায়, গৈ আছে বৰ্তমান ভাৰতবৰ্ষত খুব স্পীডলি ৰেংকিঙত আগবাঢ়ি গৈ আছে। বৰ্তমান ৱৰ্ল্ডৰ 10 নম্বৰ ৰেংকত আছে 100টা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ ভিতৰত। তাকো এই কোম্পানীটো আৰম্ভ হৈছিল কেতিয়া জানানে? 2010 চনত গ্ল'বেলি আৰম্ভ হৈছিল। 2009 চনত চাউথ কোৰিয়াত কোম্পানীটো আৰম্ভ হৈছিল, কিন্তু 2010 চনত গ্ল'বেলি আৰম্ভ হৈছিল। এই 2010 চনৰ পৰা আজি 22 চন, মাত্ৰ 12 বছৰ। এই 12 বছৰতে ৱৰ্ল্ডৰ 100টা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ ভিতৰত টপ আগশাৰী 100টা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ ভিতৰত আজি 10 নম্বৰ ৰেংকত আছে। চাওক কিমান দ্ৰুতগতিৰে আগবাঢ়িছে, কিমান মানুহে আঁকোৱালি লৈছে। আৰু মানুহে ইয়াক আঁকোৱালি লোৱাৰ প্ৰধান কাৰণটো হৈছে ইয়াৰ প্ৰডাক্ট। যদি এটা কোম্পানীৰ প্ৰডাক্ট ভাল হয় তাক ডেফিনেটলি মানুহে আদৰণি ল'বই, আদৰণি জনাবই। ঠিক ইয়াকো আদৰণি লোৱাৰ এটাই কাৰণ হ'ল ইয়াৰ প্ৰডাক্ট আৰু প্লেনটো। প্ৰডাক্ট আৰু প্লেনৰ কাৰণে ইয়াক মানুহে আদৰণি লৈছে। ইয়াত যিটো প্ৰডাক্ট পোৱা যায় সেই প্ৰডাক্টসমূহ ৱৰ্ল্ডৰ 2 নম্বৰ ৰেংকত থকা ৰিচাৰ্চ চেণ্টাৰ কেৰিয়ে নিৰ্মাণ কৰে। কেৰি আপোনালোকে চিনি পায়, কোৰিয়ান এটমিক এনাৰ্জি এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট, যিটোৱে ৰিচাৰ্চ কৰে বিভিন্ন মানৱ শৰীৰৰ বিভিন্ন বেমাৰ আজাৰক লৈ মানৱ শৰীৰটোক সুৰক্ষা দিবৰ কাৰণে তেওঁলোকে কেনেধৰণে কি সামগ্ৰী প্ৰস্তুত কৰিব, কি ফৰ্মুলা প্ৰস্তুত কৰিব, এইবিলাক তেওঁলোকে ৰিচাৰ্চ কৰে। আৰু ৰিচাৰ্চ কৰি এনেধৰণৰ কিছুমান প্ৰডাক্ট তেওঁলোকে তৈয়াৰ কৰে, যিবিলাক প্ৰডাক্ট বৰ্তমান ৱৰ্ল্ডৰ বেষ্ট ৰেংকিঙত আছে। এতিয়াও হেল্থ ছাপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত হিমহিম নামৰ এটা প্ৰডাক্ট ৱৰ্ল্ডৰ 1 নম্বৰ ৰেংকত অধিকাৰ কৰি আছে। কণ্টিনিউ 7 বছৰ ধৰি ৱৰ্ল্ডৰ 1 নম্বৰ ৰেংকত অধিকাৰ কৰি আছে হিমহিম নামৰ এটা প্ৰডাক্টে। আচৰিত প্ৰডাক্ট, যিটো প্ৰডাক্টৰ যোগেদি 139টাতকৈ অধিক বেমাৰ ভাল কৰিব পাৰি। 139টাতকৈ অধিক ডাঙৰ মাৰাত্মক বেমাৰ, যিবিলাক বেমাৰৰ নাম হ'লে আমাৰ জিৰ কঁপি উঠে, ভয় লাগে। ডাক্তৰেও কিছুমান বেমাৰ ভাল কৰাৰ ক্ষেত্ৰত হাত দাঙি দিয়ে। তেনেধৰণৰ বেমাৰ ভাল কৰে এই হিমহিম নামৰ প্ৰডাক্টটোৱে, যাৰ ভিতৰত কেঞ্চাৰ, 4 ষ্টেজৰ কেঞ্চাৰ, 4 ষ্টেজত থকা এজন কেঞ্চাৰ পেচেণ্ট, ডায়েবেটিছ পেচেণ্ট, হাৰ্টৰ প্ৰব্লেম, আৰ্থ্ৰাইটিছ, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা, মাৰাত্মক সমস্যা থকা এই বেমাৰবিলাক হিমহিমে ভাল কৰে। ই কিন্তু কোনো মেডিচিন নহয়, আপোনালোকে ভুলতে মেডিচিন বুলি নক'ব, এই মেডিচিন নহয়, ই হৈছে এটা ফুড ছাপ্লিমেণ্ট। যিটো ছাপ্লিমেণ্ট আজি গোটেই বিশ্বতেই সমাদৰ লাভ কৰিছে, বিশ্বৰ প্ৰতিজন ব্যক্তিয়েই আঁকোৱালি লৈছে, যাৰ কাৰণে নেকি ই কণ্টিনিউ 7 বছৰ ৱৰ্ল্ডৰ 1 নম্বৰ ৰেংক অধিকাৰ কৰি আছে। তেনে এটা প্ৰডাক্ট হৈছে হিমহিম। তাৰ উপৰি স্কিন ক্ষেত্ৰত আমাৰ ৱৰ্ল্ডৰ বেষ্ট প্ৰডাক্ট আছে। তেনেকৈ ইয়াত যিটো টুথপেষ্ট পোৱা যায়, এটা সাধাৰণ টুথপেষ্ট, যিটো হয়তো জন্মৰ পৰা আজিলৈকে ব্যৱহাৰ কৰিয়ে আছে, তেনেকুৱা ধৰণৰ এটা টুথপেষ্টে 25-26টা বেমাৰ ভাল কৰিব পাৰে, সমস্যা সমাধান কৰিব পাৰে। তেনেকুৱা এটা টুথপেষ্ট ইয়াত আছে। গতিকে ইয়াৰ প্ৰডাক্টসমূহৰ গুণাগুণ ইমানেই ভাল, যাৰ কাৰণে নেকি ইয়াক গোটেই বিশ্ব লৈ গৈছে। ভাৰততো ইয়াৰ প্ৰডাক্টসমূহ যথেষ্ট জনপ্ৰিয় হৈছে। এই প্ৰডাক্টসমূহ ব্যৱহাৰ কৰি বহু লোক যথেষ্ট পৰিমাণে নিজৰ সমস্যাসমূহৰ পৰা সমাধান পাইছে, আৰোগ্য লাভ কৰিছে। কেঞ্চাৰ ৰোগীও অতি সোনকালে আৰোগ্য লাভ কৰিছে, যিসকলে কেমোথেৰাপি লৈ আছিল, বৰ্তমান কেমোথেৰাপি লোৱা বাদ দিছে এই প্ৰডাক্টবিলাক ব্যৱহাৰ কৰি।
গতিকে ইয়াৰ যোগেদি আমি মানৱ সেৱা কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাব পাৰিম। আমাৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ এনেকুৱা বেমাৰী মানুহ আছে যিসকলে বহু দিনৰ পৰাই বেমাৰত ভুগি আছে, ডাক্তৰৰ চিকিৎসা কৰি আছে, কিন্তু সুফল পোৱা নাই। গতিকে তেনে ব্যক্তিসকলক আমি আমাৰ এই প্ৰডাক্টসমূহ দি তেওঁলোকক স্বাস্থ্য আমি ৰক্ষা কৰিব পাৰোঁ। লগতে আমি এটা ছ'চিয়েল ৱৰ্ক, সমাজ সেৱা এটা কৰিব পাৰোঁ। গতিকে এটমিক ইনকামৰ ক্ষেত্ৰতো একেবাৰে ইজি প্লেন, একেবাৰে ইজি প্লেন। কিয়নো ইয়াত ইনকাম ল'বৰ কাৰণে আপুনি মাহে মাহে বজাৰ কৰি থোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াত ইনকাম ল'বৰ কাৰণে আপুনি বস্তু কিনি বস্তু বিকাৰ কোনো প্ৰয়োজন নাই। ইয়াত আপুনি মাত্ৰ এটা ID ফ্ৰীকৈ পালে, সেই IDটো এতিয়া আপুনি লাইফ টাইম 3টা জেনেৰেশ্যনো কাম কৰিব পাৰে। আপুনি কাম কৰি আছে, আপুনি যদি কাম কৰিব নোৱাৰা হৈছে, আপোনাৰ ল'ৰা ছোৱালীয়ে তাত কাম কৰিব পাৰিব। যদি আপোনাৰ ল'ৰা ছোৱালীয়ে কাম কৰিব নোৱাৰা হয়, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আপোনাৰ নাতি পুতিলৈকে সেই এটা আইডিয়েই মাত্ৰ চলি যাব। মাত্ৰ আপুনি কৰিব লাগিব কি, বছৰত এবাৰ আপোনাৰ প্ৰয়োজনীয় যিকোনো এটা সামগ্ৰী লৈ আইডিটো ৰিনিউ কৰিব লাগে। চাওক, এবাৰ মাত্ৰ বছৰত যিকোনো এটা প্ৰডাক্ট, আপোনাৰ প্ৰয়োজনীয় যিকোনো এটা প্ৰডাক্ট, তেল, নিমখ, টুথপেষ্ট যি লাগে, এটা প্ৰডাক্ট লৈ মাত্ৰ আইডিটো ৰিনিউ কৰি দিলেই হয়। এটা প্ৰডাক্ট কিনিলে আপোনাৰ আইডিটো ৰিনিউ হৈ যাব। তেনেকৈ আপোনাৰ 3টা জেনেৰেশ্যন কাম কৰিব পাৰিব। ইয়াতে হাজবেণ্ড ৱাইফ দুইজনে কাম কৰিবলৈ হ'লেও যদি বিচাৰে কৰিব, বেলেগ বেলেগ আইডি লোৱাৰ কোনো প্ৰয়োজন নাই। এটা আইডিৰে হাজবেণ্ড আৰু ৱাইফে গোটেই ৱৰ্ল্ডত য'ত য'ত এটমি চলি আছে প্ৰতিখন দেশতেই বিজনেছটো কৰিব পাৰিব। চাওক কিমান ইজি প্ৰচেছ। ইয়াত আপুনি মাত্ৰ ইনকাম এলিজিবল হ'বৰ কাৰণে নিজৰ আইডি 10,000 পইণ্ট ভেলু এটা কৰিব লাগে। 10,000 পইণ্ট ভেলু, আৰু এই 10,000 পইণ্ট ভেলু কৰিবলৈ যাওঁতেও কোনো আপোনাৰ খৰচৰ প্ৰয়োজন নহয়। মাত্ৰ 2,000 টকাৰ ভিতৰতে 10,000 পইণ্ট ভেলু আহি যায়। 2,000 টকা আপুনি পইণ্ট খৰচ কৰি 10,000 পইণ্ট ভেলু এটা বনাই লোৱা মানে লাইফ টাইমৰ কাৰণে 3টা জেনেৰেশ্যনৰ কাৰণে আপুনি ইনকামৰ এটা ৰাস্তা বনাই ল'ব। আৰু তাৰ যোগেদি আপোনাৰ টিমৰ পৰা যিখিনি কাম হ'ব, সেই কামৰ ওপৰত ভিত্তি কৰি আপুনি ইনকাম পাই থাকিব। ঠিক তেনেদৰে আপোনাৰ নিজৰ ইনকাম হ'বলৈ হ'লে আপোনাৰ নিজৰ পাৰ্চনেল পইণ্টটো বঢ়াই দিয়ক। একেই টিমৰ পৰাই আপুনি ইনকামটো পাই থাকিব। তাৰ কাৰণে আপুনি বস্তু কিনি বস্তু বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই। মাহে মাহে কোনো বস্তু কিনাৰো প্ৰয়োজন নাই। আপুনি আপোনাৰ নিজৰ ইচ্ছামতে কিনিব পাৰে যদি ইচ্ছা কৰে। নিজৰ প্ৰয়োজনীয় যিকোনো এটা বস্তু যদি আপুনি লাগে বুলি ভাবে, আপুনি ব্যৱহাৰ কৰিম বুলি ভাবে, তেনেহ'লে আপুনি কিনি ল'ব পাৰে। তাৰ উপৰিও ইয়াত এনেকুৱাও নহয় যে আপুনি 10,000, 5,000, 6,000 কৰিব লাগিব, এনেকুৱা কোনো টাৰ্গেট নাই। ইয়াত কোনো টাৰ্গেট নাই। নিজৰ ইচ্ছামতে আপুনি কাম কৰিব পাৰে। আজি ইচ্ছা কৰিছে কৰিছে, কালি ইচ্ছা কৰিছে নাই কৰা। 1 বছৰ আপোনাৰ আইডি এক্টিভ থাকিব। কাম নকৰিলেও আপুনি বস্তু নকৰিলেও মাত্ৰ যদি 10,000 পইণ্ট আপোনাৰ জমা হৈ থাকে, তেতিয়া আপুনি ইনকাম এলিজিবল হ'ব, ইনকামটো পাই থাকিব টিমৰ পৰা। যদি আপোনাৰ একাউণ্টত 10,000 পইণ্ট জমা হৈ নাথাকে, তেতিয়া কিন্তু আপুনি আইডিটো এক্টিভ হৈ থাকিলেও আপুনি ইনকামৰ যোগ্যতা অৰ্জন নকৰিব, ইনকাম নহ'ব। একেবাৰে সহজ এটা কাম চৰকাৰে আমাৰ মাজলৈ আগবঢ়াই দিছে, যাতে প্ৰতিজন নিবনুৱাই চাকৰি আশাত বহি নাথাকি তেওঁলোকে এই অনলাইন মাধ্যমেৰে নিজৰ ইনকামৰ ৰাস্তাটো ল'ব পাৰে। তাৰ সুবিধাৰ কাৰণে চৰকাৰে আমাক এই সুবিধাটো দিছে। কিন্তু বহু লোকে যিহেতু নেটৱৰ্ক মাৰ্কেটিং বেয়া পায়, নেটৱৰ্ক কৰিব নিবিচাৰে, সেইকাৰণে সুবিধা পায়ো তেওঁলোকে সেই সুবিধা ল'ব বিচৰা নাই। আৰু যিসকলে সুবিধা পাইছেও লৈছেও, তেওঁলোকে কামটো কেনেকৈ কৰিব লাগে, কি ছিষ্টেম আছে, এই ছিষ্টেমখিনি শিকিবলৈ আগবাঢ়ি নহাৰ কাৰণে তেওঁলোকে মাত্ৰ জইন হৈ ৰখি থাকিব লগা হৈছে। গতিকে আপুনি কেৱল জইন হৈ বহি নাথাকি কেনেকৈ কামটো কৰিব লাগে, কি ছিষ্টেম আছে, প্ৰচেছ কি, এই সকলোখিনি শিকিবলৈ চেষ্টা কৰক। যিহেতু প্ৰতিদিনেই ট্ৰেইনিং দিয়া হয় বিনামূলীয়াকৈ। ট্ৰেইনিঙৰ কাৰণে আপুনি ক'তো যাব নালাগে। ঘৰত বহি আপোনাৰ মোবাইলটো ইউজ কৰি আপুনি ট্ৰেইনিং ল'ব পাৰিব। গতিকে আপুনি ঘৰত বহি আপুনি কামো কৰিলে, ট্ৰেইনিঙো ল'লে, আপুনি ঘৰতেই শিকিলে। ঘৰৰ পৰাই কাম কৰি আপুনি নিজৰ ইনকামৰ ৰাস্তাটো সুন্দৰকৈ ইয়াৰ পৰা আপুনি বনাই ল'ব পাৰে। গতিকে নিবনুৱাসকলক মই ক'ব বিচাৰোঁ, আপোনালোকে চাকৰি আশাত বহি নাথাকি এটমিৰ লগত জইন হওক। আৰু এটমিত জইন হৈ থাকিলেই নহ'ব, এটমি কেনেকৈ কৰিব লাগিব, কি ছিষ্টেম আছে, এইবিলাক জানিবৰ কাৰণে প্ৰতিদিনেই এটমি যি অনলাইন চেমিনাৰ হয়, অনলাইন মিটিং হয়, সন্ধিয়া সময়ত হয়, দিনতো হয়, ফ্ৰীলি, তাৰ কাৰণে কোনো আপুনি পে'মেণ্ট কৰিব নালাগে। আপুনি এটমি যিটো গ্ৰুপত জইন আছে, তাত আপুনি মেছেজ পাব, যিখন মিটিঙৰ লিংকটো পাব। সেই লিংকত ক্লিক কৰি আপুনি মিটিঙত সোমালেই হ'ল। তাতে আপুনি সকলোখিনি তথ্য আপুনি জানিব পাৰিব। বা যিখিনি আপুনি নাজানে সেইখিনি মিটিঙত সুধিলে তাত আপোনাক বুজাই দিব। তাত লিডাৰসকল থাকে, লিডাৰসকলে আপোনাক বুজাই দিব কেনেকৈ আপুনি মিটিংখন কৰিব, কি কৰিব লাগিব, কেনেকৈ জইন হ'ব লাগিব, সকলোখিনি আপোনাক বুজাই দিব। আৰু সেইখিনি শিকি বুজি আপুনি যদি কামটো কৰি যায়, ডেফিনেটলি আপুনি ভবাতকৈ বহু ইয়াৰ পৰা ইনকাম কৰিব পাৰিব।